নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিম মাছ আৰু সৰিয়হ শাকৰ বইল চব্জি, লগতে ৰাচৰ আৰু বেলেগ এটা ষ্টাইলত বেঙেনা পৰি পিটিকা বনাম। আহক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীখনত পানী ঢালি লৈছোঁ আৰু দিছোঁ সৰিয়হ শাকখিনি 3-2খৰমান কৰি। আলু ডাঙৰ চাইজৰ এটা, কেঁচা জলকীয়া কাটি লোৱা, পিঁয়াজ কাটি লোৱা, খুন্দি লোৱা আদা নহৰু, আধা সিজাকৈ ফ্ৰাই কৰা মাছ, সোৱাদ অনুসৰি নিমখ, হালধি গোটেইখিনি দি হোৱাৰ পিছত এতিয়া মই উতলাই থাকিম। আৰু এইটো উতলি থাকোঁতে মই এতিয়া বেঙেনাটো ৰেডি কৰোঁ। বেঙেনাটোৰ ওপৰত এনেদৰে অকণমান মই কটাৰীৰে কাটি লৈছোঁ। এনেদৰে কাটি হোৱাৰ পিছত মই এতিয়া কটা জেগাটোত কেঁচা নহৰু সুমুৱাই দিম। এনেদৰে আৰু মই হাতত তেল লৈ লৈছোঁ আৰু তেলটো বেঙেনাটোৰ চাৰিওফালে এনেদৰে দি দিম। আপোনালোকে ব্ৰাছেৰে দিব পাৰে, মোৰ ওচৰত ব্ৰাছ নাই কাৰণে মই হাতেৰে এনেদৰে দি লৈছোঁ। এতিয়া মই চব্জিটোক এবাৰ চাই লৈছোঁগৈ। এয়া উতলি আছে। মই গেছটো হাই ফ্লেমতে ৰাখিছোঁ। মাছটো যেতিয়ালৈকে নিসিজে তেতিয়ালৈকে আপোনালোকে চব্জিটো লৰাই নিদিব, নহ'লে মাছৰ কেঁচা কেঁচা গোন্ধ আহিব। মাছ আৰু সৰিয়হ শাকৰ বইল চব্জি খাই বহুত ভাল লাগে। এয়া আলুখিনি সিজিবলৈ লৈছে। মই আলুকেইটা ভাঙি দিম। চব্জিটোত ধনিয়া অকণমান দিয়া হ'লে বহুত ভাল লাগিলেহেঁতেন, ধনিয়া নাই কাৰণে মই নাই দিয়া। আলু ভাঙি হৈ গ'ল। এতিয়া হিটটো মিডিয়াম ফ্লেমত ৰাখি অকণমান উতলাই থাকিম, তাৰপিছত চব্জি হৈ যাব। আপোনালোকে নাই খোৱা যদি এনেদৰে বইল চব্জি খাই চাবচোন, বহুত ভাল লাগে। চব্জি হৈ গ'ল। এতিয়া মই আগতে ৰেডি কৰি থোৱা বেঙেনাটো পুৰিবলৈ আৰম্ভ কৰোঁ। বেঙেনাটো এনেদৰে মাজে মাজে ওলোটা কৰি লৈছোঁ, যাতে গোটেইখিনি ভালদৰে সিজি যায়। বেঙেনা পোৰা হৈ গ'ল। এতিয়া মই ৰাচৰ বনাম। সৰিয়হখিনি ধুই এনেদৰে কেৰাহীত ডাইৰেক্ট দি দিব লাগে। নিমখ অকণমান দিছোঁ আৰু ইয়াত পানী দিয়া নাই। পানী বইল কৰোঁতে নিজে নিজে ওলাই আহিব। পানী দিলে ৰাচৰটো খাবলৈ বেয়া হয়। গেছৰ হিটটো মিডিয়াম ফ্লেমত ৰাখি মই ঢাকনিৰে ঢাকি থৈছিলোঁ। এতিয়া এবাৰ মই ওলোটা কৰি দিম। এয়া পানী নিজে নিজে ওলাই আহিছে শাকখিনিৰ পৰা। ওলোটা কৰি লোৱাৰ পিছত এতিয়া মই অকণমান সময় ঢাকনিৰে ঢাকি থৈ দিম আৰু এতিয়া মই পুৰি লোৱা বেঙেনাখিনিৰ পৰা বাকলিটো গুচাই লওঁ। এয়া পিঁয়াজ কাটি লৈছোঁ, আদা অকণমান কাটি লৈছোঁ, সোৱাদ অনুসৰি নিমখ আৰু ভাজি লোৱা জলকীয়া। এতিয়া পিটিকা বনাবলৈ আৰম্ভ কৰোঁ। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম আৰু বেঙেনাটোৰ ভিতৰত থকা নহৰুখিনিও মই ভাঙি লৈছোঁ। পিটিকা বনাই হৈ গ'ল। এতিয়া ৰাচৰটো চাইছোঁ। ৰাচৰটো হৈ গ'ল। এতিয়া নমাই দিম। শাকৰ বইলটো আমি ৰাচৰ বুলি কওঁ। আজিৰ ৰেচিপিটো চাই কেনে পালে জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজি আমাৰ থালিত আছে বেঙেনা পিটিকা, ৰাচৰ, মাছ আৰু সৰিয়হ শাকৰ বইল চব্জি।